আগন্তুক পৰিষদীয় নিৰ্বাচনৰ লগত সংগতি ৰাখি আজি সোমবাৰৰ দিনা গোসাইগাঁও জিলা অবৰো সুৰক্ষা সমিতি আৰু গোসাইগাঁও জিলা গণ সুৰক্ষা পাৰ্টিৰ উদ্যোগত ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত মুঠ ৪খন বুদ্ধিজীৱী সভাৰ আয়োজন কৰে। উক্ত সভাত উপস্থিত থাকে ৫ নং লোকসভাৰ সাংসদ নৱকুমাৰ হীৰা শৰণীয়া। নিউজ ডেস্ক ৰিপৰ্ট আৰপি নিউজ। তিনিটা কাৰণ আমি কৈছিলো আমাৰ কোনো ৰাস্তা নাছিল, আমাৰ কোনো পাৰ্টি নাছিল, যাৰ কাৰণে আমি কেতিয়াবা BPF হওক কেতিয়াবা বুলিও ক'ব পাৰি আৰু কি বহুকেইটা মিটিঙত কি ক'ব আগন্তুক যি নিৰ্বাচনত আহি আছে তাত আপোনালোকৰ কেনেধৰণৰ? না, আমি এটা কথা বিশ্বাস কৰোঁ যে কোকৰাঝাৰৰ প্ৰায় সমষ্টিকেইটা আমাৰ ভাল আছে, কিন্তু শ্ৰীৰামপুৰ সমষ্টি অলপ কনফিউজন আছিল, কাৰণ এজনে টৰ্চ লাইট চিম্বল পাইছে, তেওঁ কিছুমান জেগাত কৈ ফুৰিছে যে আমি আৰু ইয়াত আমি এটা কথা দেখিছোঁ যে আমাৰ বহুত মানুহ এনেকুৱা কৈছে যে কি কয় ইয়াত মানে হেৰি হ'ব লাগিব, তেওঁৰ চিম্বল মানে আমি গ্লেয়াৰলি কৈছোঁ যে নৱশৰণীয়া বৰগোসাঁই হিচাপে তেওঁ মানে ST হৈ আছে আৰু তেওঁ চি হোৱাত একো অসুবিধা নাই। আৰু যিহেতু আমাৰ ৰাভা শৰণীয়া মদাহীৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতি গাঁৱৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল ৰিজাৰ্ভেশ্যন চিটত জিকিছে, ইলেকশ্যন খেলিছে, আৰু প্ৰায় আমাৰ 10টা চিটৰ ভিতৰত 5জন মাইনৰিটি কেণ্ডিডেট আছে। আমি ভাবোঁ যে এইবাৰ আমাৰ মাজত কোনো ভোট ডিভিজন নহয়, আমি ধুনীয়াকৈ এই 30টা চিট লৈ কেনে আমি এইবাৰ চৰকাৰ বনাব পাৰিম, আৰু মই ভাবোঁ শ্ৰীৰামপুৰ সমষ্টিটো আমি যিকোনো মূল্য বিনিময় সমষ্টিবোৰ জিকিব পাৰিম, ইয়াত কোনো সন্দেহে নাই। আচ্ছা, আপুনি কৈছে যে 30টা সমষ্টিত আপুনি গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী বিজয়ী হ'ব আৰু BTC দখল কৰিব। BTC দখল কৰাৰ পিছত আপোনাৰ প্ৰথম পৰ্যায়ত কি কাম হ'ব? প্ৰথম আমি দুটা কাম আছে, যে প্ৰথম কেবিনেটৰ সিদ্ধান্তই হ'ব যে আমাৰ মাটিৰ পাত্তা হ'ব লাগে, তাৰ কাৰণে যিখিনি আইনগত সংশোধন সেইখিনি আমি আনিম বা তাৰ কাৰণে প্ৰপ'জেল বা ব্যৱস্থাবিলাক আমি ল'ম। দ্বিতীয়তে আমাৰ গাঁও গঠনৰ ইছ্যুটো আছে, আৰু কালি অলৰেডি আপোনালোকে দেখিছে যে PIL কৰাৰ সময়ত তেওঁলোকে গাঁও গঠনৰ কাৰণে কৰা নাই, তেওঁলোকে গাঁও সোমোৱাৰ কাৰণে কৰিছে। যে আমাৰ ইছ্যু যিহেতু গাঁও গঠন আছে, আমি গাঁও গঠনৰ বিষয়ে প্ৰস্তাৱ ল'ম, কাৰণ BTC কাউন্সিলে গাঁও গঠনৰ প্ৰস্তাৱ ল'লে সেইটো কমিশ্যনে বাধ্য যে তেওঁ সেইটো মানি লোৱাৰ কাৰণে। আৰু ঠিক তেনেকৈ ইয়াত বিভিন্ন ইছ্যু আছে, উন্নয়নৰ ইছ্যুবিলাক আছে, সেইবিলাকত আমি সবল পদক্ষেপ ল'ব পাৰিম। আমি প্ৰতিখন গাঁৱতে ৰাস্তা ঘাটৰ কানেক্টিভিটি হওক বা তাত কমিউনিটি হল হওক বা বিভিন্ন গুৰুত্বপূৰ্ণ অঞ্চলবিলাক গেষ্ট হাউচ হওক, ঠিক তেনেকৈ আমাৰ মন্দিৰ আৰু মছজিদবিলাকৰ বা আমাৰ গীৰ্জাবিলাকৰ বা বাথৌ মন্দিৰবিলাকৰ যিবিলাক নিৰ্মাণ কাৰ্য সেইবিলাক আমি শেষ কৰিব পাৰিম। আৰু লগতে বিশেষভাৱে আমাৰ এটা বৃহৎ আঁচনি আছে যে আমাৰ উদীয়মান যিবিলাক ডেকা যুৱক যুৱতী আছে বা খেতিয়ক আছে, এইটো মাছৰ খেতিয়ক হওক বা বিভিন্ন খেতিয়ক হওক, তেওঁলোকক আমি ব্যক্তিগতভাৱে সহায় কৰাৰ চৰকাৰীভাৱে সহায় কৰাৰ কাৰণে আমি ব্যৱস্থা ল'ম। সেইটো আমাৰ বৃহৎ আঁচনি আছে। আমাৰ বিশ্বাস যে আমি এটলিষ্ট প্ৰথম বৰ্ষত আমি প্ৰায় 20,000 বেনিফিচিয়াৰীক আমি যাতে তেওঁলোকক সুবিধাখিনি দিব পাৰোঁ। আৰু ঠিক তেনেকৈ আমাৰ চেল্ফ হেল্প গ্ৰুপ যিবিলাক আছে, যিমান গ্ৰুপ আছে, আমি সকলোকে যাতে 1 লাখ টকা কৰি দি কিনে তেওঁলোকক এটা আৰ্নিং চ'ৰ্চ হিচাপে দিব পাৰোঁ, এই কেপিটেল হিচাপে আমি সেইটো ব্যৱস্থা কৰিম।